স্যার ইপিনে আৰু গৌৰৱ গগৈ কৈছে যে মিয়াসকল বোলে ন অসমীয়া তেওঁ ভাল কৰি ন অসমীয়াসকলক তেওঁৰ ঘৰত ৰাখি থৈ দিয়ক আমাৰ ঘৰততো জাগা নাই অসমীয়াৰ কাৰণে আমাৰ জাগা নাই ন অসমীয়াৰ কাৰণে আৰু ক'ত জাগা আছে কাৰেক্ট স্যাৰ আমাৰ ঘৰতো জাগা নাই আমাৰ অসমতো জাগা নাই ইফালে চিমেণ্ট কোম্পানীক 3000 বিঘা দি দিছোঁ আদানীক ইফালে চলাৰৰ ফেক্টৰী লগাবৰ কাৰণে কেইবা হাজাৰ দিব লাগে আগতে ৰামদেৱক আদানী আম্বানীক দি থৈ দিছোঁ এতিয়া আৰু ক'ত পাম জাগা এইবিলাক পাগল মূৰত কিবা আছে নেকি এনে এটা কৈ থৈ মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰে আমি দুখীয়া মানুহক মিঠাতেল দিম বুলি কওঁতে আমাক ইটিকিং কৰি ছ'চিয়েল মাধ্যমত কথা কৈ আছে আপোনালোকে চাওকচোন এই গৌৰৱ গগৈ কিমান থাকিবাজ মানুহ 26ত ভোটৰ কাৰণে এতিয়া ৰাইজক আশ্বাস দি আছে আপোনালোকক ফ্ৰীতে মিঠাতেল দিম ভোটটো আমাক দিয়ক কিয় মিঠাতেল কিয় ফ্ৰীত দিব লাগিব আগত এজিপি চৰকাৰৰ দিনত যে 1 লিটাৰ মিঠাতেল 70 টকা 80 টকা আছিল সেইটো দামত লৈ দম আছে যদি এই গৌৰৱ গগৈ এতিয়া তহঁতে চৰকাৰত অহাৰ লগে লগেই 80 টকাৰ মিঠাতেল 200 টকা লিটাৰত বনাই থৈ দিছে এতিয়া আৰু ফাঁকিবাজি দি আছে যে ফ্ৰীত মিঠাতেল দিম সেইটো কাৰণে আমাক ভোট লাগে না তহঁতক এবাৰ ভোট দিব মানুহে এই ফ্ৰী বাদ দি গৌৰৱ গগৈ কৈ আছোঁ মই এই ফ্ৰী খেলাটো বাদ দি এটা কাম কৰচোন সংস্থান দে মানুহক কৰ্মসংস্থান দে শিক্ষাত মানুহক আগবঢ়াই ল কিমান টকা ঋণ লৈছা আগত বিজেপি চৰকাৰৰ দিনত কিমান টকা ঋণ আছিল কচোন আৰু এতিয়া গৌৰৱ গগৈ চৰকাৰ হোৱাৰ পিছৰ পৰা চাবচোন কিমান ঋণ হৈছে 70 বছৰত যিমান ঋণ ল'ব পৰা নাই এই 10 বছৰতে তাতকৈ ডাবল ঋণ লৈ থৈ দিছে ঋণ লৈ আহে আৰু মানুহক সাতগা ফ্ৰী দিয়ে মানুহক ইনকাম ৰজগাৰ দিলে কোনো ফ্ৰী দিবই নালাগে এনে মানুহে কিনি খাব পাৰিব এইটো নুবুজে গৌৰৱ গগৈ কিন্তু বিৰাট মিছলোৱা মানুহ দেই আপোনালোকে অলপ চাব তাৰ কথা অলপ ভালকৈ চাই চিন্তি ভোটটো দিব এইবাৰ যাতে মিষ্টেক নকৰে অনুৰোধ জনাইছোঁ বহুত স্কুল বন্ধ হৈছে বহুত বস্তুৰ দাম বাঢ়িছে আৰু বহুত মানুহৰ ঘৰ দুৱাৰ ভাঙিছে এইবাৰ অলপ ভোটটো দিয়াতে অলপ ভালকৈ অলপ চাই দিব সকলোকে অনুৰোধ জনাইছোঁ ৰাতিপুৱা মই ৰিচাৰ্চ কৰিছিলোঁ যে ইংলেণ্ডত কি খায় তেতিয়া মই গম পালোঁ যে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায় হয় নেকি সঁচানে এই কথাটোতো আমি অসমবাসীয়ে নাজানো গুড বঢ়িয়া ৰিচাৰ্চ কৰিছে আপুনি গৌৰৱ গগৈ 2টা ল'ৰা ছোৱালী ইংলেণ্ডত থাকে ব্ৰিটিছ হয় গতিকে মিঠাতেলৰ ভেলু তেওঁ বুজিব নোৱাৰে ছানফ্লাৱাৰ তেল বুলি ক'লে তেওঁ হয়তো বুজিলেহেঁতেন গতিকে কংগ্ৰেছৰ মানুহে এতিয়া খালি গৌৰৱ গগৈ নহয় কংগ্ৰেছৰ গোটেইখিনি মানুহ তেনেকুৱা আমি এতিয়া ৰাইজক ফ্ৰীতে মিঠাতেল দিব খুজি আছোঁ বাকী বস্তুবিলাকত অলপ দাম বঢ়াওক সেইটো কথা ডাঙৰ কথা নহয় কিন্তু সেইটো বুজি পোৱা নাই ইহঁতে নাজানে যে অসমৰ মানুহবিলাক যে এতিয়া কেৰাচিন তেল দি ৰান্ধি খাই আছে সিহঁতে মিঠাতেলৰ ভেলু নুবুজিবই কাৰণ গৌৰৱ গগৈৰ 2টা ল'ৰা ছোৱালীটো তাতে ছানফ্লাৱাৰ তেল খাই আছে অসমৰ মানুহে কেৰাচিন তেল খোৱা বন্ধ কৰাব নিদিব ইহঁতে কি ক'ম আৰু দুখ লগা বিষয় বস্তুখিনি আপোনালোকে অলপ চিন্তা কৰি চাব ভিডিঅ'টো পাব্লিক ডিমাণ্ডত এণ্টাৰটেইনমেণ্ট পাৰপজ বনোৱা হৈছে কায়ো এইটোত আহত হ'ব নালাগে ধন্যবাদ